Hello, নমস্কাৰ কুমৰুক সুদং মোৰ নাম হৈছে অম্লানজ্যোতি য়েইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজ চাই আছে তো মৰ্নিং আহিলোঁ তো আজি দিয়া হ'বগৈ ৰিজাল্ট এইটো কাৰণে অলপ ভয় লাগি আছে ভয়তে ভিডিঅ' বনাইছোঁ আৰু প্ৰথমবাৰ মোৰ চেনেল আহিছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাব নাপাহৰিব আজি আপোনালোকৰ মাজলৈ দুটা ভাল খবৰ আনিছোঁ প্ৰথম ভাল খবৰটো হৈছে আপোনালোকৰ যে SSC GDৰ নতুন ভেকেঞ্চি আহিব এইটো অফিচিয়েল নটিছ আহি গ'ল আপোনালোকে দেখিছে এইটো অমিত শ্বাহ আপোনালোকে টুইট কৰিছে আপোনালোকে যদি টুইটাৰত গৈ পেলাই আপোনালোকে চেকআউট কৰে যিটো মিনিষ্ট্ৰী অফ ডিফেন্সৰ আপোনালোকে চেকআউট কৰে আপোনালোকে পাই যাব এখন আপোনালোকে দেখিছে প্ৰায় 1 লাখ ভেকেঞ্চি SSC GDৰ নতুন ভেকেঞ্চি আহিব প্ৰায় ইয়াৰ পৰীক্ষা হ'ব প্ৰায় 1 তাৰিখৰ পৰা হ'ব মানে 2024 চনৰ 1 তাৰিখৰ পৰা হ'ব জানুৱাৰী মাহৰ পৰা আৰু আপোনালোকৰ ইয়াৰ অফিচিয়েল যোনটো মানে এপ্লাই কৰা ডেটটো আপোনালোকে জুন জুলাই আপোনালোকে পাই যাব এইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰক আৰু এটা ভাল খবৰ হৈছে এইবাৰৰ SSC GDৰ পৰীক্ষাটো হ'ব প্ৰায় 13টা লেংগুৱেজত আহিব ইয়াৰ ভিতৰতে থাকিব আমাৰ অসমীয়া লেংগুৱেজ বহুতে SSC GD দিব বিচাৰে ময়ো দিব বিচাৰোঁ কিন্তু মেইন আমাৰ দিগদাৰটো হৈ যায় আমাৰ ভাষাটো আমি বুজি নাপাওঁ ইংলিছ আৰু হিন্দীতে আহে তো আমি ইংলিছটো ভালকৈ বুজি পাওঁ কিন্তু হিন্দীটো মই সঁচা কথা কৈছোঁ মই নিজেও কৈছোঁ মই হিন্দীটো ভালকৈ বুজি নাপাওঁ কাৰণ আমাৰ যোনটো মই যোনটো স্কুলত পঢ়িছিলোঁ এইখন স্কুলত আমাক হিন্দীত ইমান গুৰুত্ব দিয়া নাছিলে ক্লাছ 7 8লৈ হিন্দী পঢ়িছিলে কিন্তু নামতে আছিলে কামত একো নাছিলে আমাৰ মানে হিন্দী পঢ়া টিচাৰ নাছিলে এইটো কাৰণে আমি হিন্দী নাপালোৱে ক্লাছ 9ৰ পৰাতো হিন্দী নাইকিয়া হয় আমাৰ স্কুলবোৰত আমাৰ বেলেগ জেগা কোৱা নাই মোৰ নিজৰ ডিষ্ট্ৰিক্টৰ কথা কৈছোঁ আমাৰ ইয়াত হিন্দী ইমান গুৰুত্ব দিয়া নহয় আমি আপোনালোকে নহয় আমি অসমীয়াত পঢ়িব লাগিব নহয় আমি ইংলিছত পঢ়িব লাগিব এনেকুৱা মানে আমাৰ আপাৰ আছামত প্ৰায়খিনি স্কুলতে দেখা যায় এইটো কাৰণে SSC GDটো বহুতে পৰীক্ষাটো দিব বিচাৰে কিন্তু মেইন লেংগুৱেজ প্ৰব্লেমটোৰ কাৰণে বহুতে পৰীক্ষাটো নিদিয়ে তো এইবাৰৰ পৰা আপোনালোকৰ কাৰণে ভাল হ'ব যে আপোনালোকৰ যোনটো SSC GDৰ এক্সামসমূহ অসমীয়া লেংগুৱেজত আহিব এইটো কাৰণে বহুতে এইবাৰ পাছ কৰিব আৰু কিন্তু যদি অসমীয়া লেংগুৱেজত কৰি দিয়ে তো বহুতৰে হয়তো কাটঅফটো বেছি যাবগৈ আগতকৈ যিমান কাটঅফ গৈছিলে এতিয়াৰ পৰা কাটঅফটো অলপ বেছি যাব এইটো কাৰণে আপোনালোকে পঢ়া শুনাটো অলপ বেছিকৈ কৰিব লাগিব কম্পিটিশ্যন বেছি হ'ব কিন্তু ভাল লাগিছে যেন এতিয়াৰ পৰা আমি SSC GDটো আমি ভালকৈ প্ৰিপেৰেশ্যন কৰি পিনে দিব পাৰিম মই SSC GD বহুত ভাল পাওঁ কিন্তু মোৰ মেইন দিগদাৰো হৈ যায় মই লেংগুৱেজটো ভালকৈ বুজি নাপাওঁগৈ প্ৰশ্নটো কি আহিছে প্ৰশ্নটোৰ উত্তৰটো গম পালেও মই মানে কিবা নহয় কিবা ভুলকৈ লিখি আহোঁগৈ এইবাৰ কাৰণে এইটো কাৰণে মই এবাৰো ফেইল কৰিলোঁ কিন্তু SSC GD মাত্ৰ মই 22 নম্বৰে পাইছোঁ নেগেটিভ মাৰ্ক বহুত গৈছে মই প্ৰায় 36 পাইছিলোঁ কিন্তু নেগেটিভ মাৰ্কটো মোৰ বহুত গুচি গ'ল এইটো কাৰণে মোৰ নাম নাহিলেগৈ প্ৰায় এবাৰত 47 মান এনেকৈ কাটঅফটো গৈছে তো এইটো আছিলে দুটা ভাল খবৰ এটা মেইন যোনটো আপোনালোকে থাম্বনেইল চাই আছে যে BSFৰ ভেকেঞ্চি আহিছে এইটো কোনে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে সকলো এই ভিডিঅ'ত জনাব চেষ্টা কৰিম তো বলক আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ তো ভেকেঞ্চিটো কিহৰ ফালৰ পৰা আহিছে আপোনালোকে অলৰেডি গম পাইছে হ'লেও কৈ দিছোঁ তো BSF হেড কনষ্টেবল আৰু RM ৰিক্ৰুটমেণ্ট 2023 ভেকেঞ্চি আহিছে আপোনালোকৰ অল ইণ্ডিয়া এইটো ভেকেঞ্চি হ'ব আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব এতিয়া আপোনালোকক কৈ দিম আৰু তাৰপিছতে ইয়াৰ কাৰণে বয়সৰ সময়সীমা এপ্লাই কেতিয়াৰ পৰা হ'ব আপোনালোকক সকলো কৈ দিম এই ভেকেঞ্চিটো এপ্লাই কৰা লাষ্ট হ'ব আপোনালোকৰ 12 তাৰিখ 5 মাহ 2023 ইয়াৰ এপ্লাই কৰা লাষ্ট ডেট হ'ব আৰু এপ্লাই আপোনালোকে অনলাইন কৰিব পাৰিব টোটেল ভেকেঞ্চি কিমান আছে আপোনালোকে চাই দেখিছে 247টা টোটেল ভেকেঞ্চি আছে পোষ্ট নেম হৈছে হেড কনষ্টেবল আৰু RM আৰু চেলাৰী হ'ব আপোনালোকে 21,700 পৰা আপোনালোকে 81,100লৈ আপোনালোকৰ দৰমহা পাই যাব তো ভালেখিনি আপোনালোকে চেলাৰী পাব এই ভেকেঞ্চিটোৰ কাৰণে এপ্লাই কৰা ডেট ষ্টাৰ্ট হ'ব আপোনালোকৰ 22 তাৰিখৰ পৰা আপোনালোকে ভেকেঞ্চিটো এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ ইয়াৰ লাষ্ট ডেট হৈছে এপ্লাই কৰা লাষ্ট ডেট 12 তাৰিখ 5 মাহ 2023 এই ভেকেঞ্চিটোৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন ফিজ কাটিব লাগিব UR লগতে OBC EWS সকলে কাটিব লাগিব 100 টকা লগতে ST ST কাৰণে কোনো এপ্লিকেশ্যন ফিজ কাটিব নালাগে আৰু ছোৱালী অকলেও কোনো এপ্লিকেশ্যন ফিজ কাটিব নালাগে আৰু ইয়াৰ এপ্লিকেশ্যন ফিজটো আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব তো এই ভেকেঞ্চিত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 25 বছৰ বয়সলৈ আপোনালোকৰ মেক্সিমাম আপোনালোকৰ বয়স হ'ব লাগে এই চিলেকশ্যন দিয়া হ'বনে নাই এইটো অফিচিয়েল ৱেবছাইটত উল্লেখ কৰা নাই এইটো কাৰণে মই ক'ব নোৱাৰিম যে এই চিলেকশ্যন দিয়া হ'বনে নাই এই ভেকেঞ্চি টোটেল ভেকেঞ্চি কিমান আছে হেড কনষ্টেবল আৰু লগতে হেড কনষ্টেবল RMৰ কাৰণে কিমান ভেকেঞ্চি আপোনালোকক কৈ দিছোঁ তো হেড কনষ্টেবল আৰু কাৰণে আছে প্ৰায় 217টা ভেকেঞ্চি লগতে হেড কনষ্টেবল RMৰ কাৰণে ভেকেঞ্চি আছে প্ৰায় 30টা টোটেল ভেকেঞ্চি হ'বগৈ 247টা তো এতিয়া আহিছোঁ নেক্সট এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব তো ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব প্ৰথম ভেকেঞ্চিৰ কাৰণে লাগিব আপোনালোকৰ মেট্ৰিক পাছ কৰিব লাগিব লগতে আপোনালোকৰ থাকিব লাগিব 2 বছৰৰ ITI চাৰ্টিফিকেট আৰু যোনটো দ্বিতীয় ভেকেঞ্চি আছিলে দুটা ভেকেঞ্চি আছিলে তাৰে যোনটো নেক্সটৰ ভেকেঞ্চি আছিলে তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনালোকৰ 12 পাছ কৰিব লাগিব লগতে আপোনালোকৰ থাকিব লাগিব পাৰ্চেণ্টেজ আপোনালোকৰ 60% আৰু লগতে আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স এই ছাবজেক্টসমূহ থাকিব লাগিব
এইটো হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। আৰু আপোনালোকে যদি কিবা জানিব আছে আপোনালোকে অফিচিয়েল লিংক আপোনালোকক দি দিছোঁ, আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে মই এটা লিংক দিছোঁ, আপোনালোকে গৈ পিনি তাত গৈ পিনি এপ্লাই কৰিব পাৰিব আৰু ফুল ডিটেইলছ আপোনালোকে নিজেও চাব পাৰিব। ইমানখিনিলৈ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ থাকিল, আৰু আশা কৰোঁ যে আজি মোৰ ৰিজাল্টটো ভাল হওক, সকলোৱে প্ৰে কৰিব বুলি আশা ৰাখিছোঁ। তো আহিছোঁ, আজিৰ ভিডিঅ' সামৰিছোঁ।